নমস্কাৰ বন্ধু বান্ধৱীসকল, জব নিউজ আছাম চেনেললৈ সকলোকে প্ৰথমে স্বাগতম জনাইছোঁ। আছাম পুলিচৰ ABUB SI আৰু কামাণ্ডোৰ ইতিমধ্যে অনলাইন এপ্লাই হৈ আছে আৰু বহুতেই হয়তো অনলাইন এপ্লাই কৰিছে আৰু বহুতেই হয়তো এপ্লাই কৰা নাই। আছাম পুলিচৰ ABUB SI কামাণ্ডোৰ কাৰণে পিআৰচিখন থকা দৰকাৰ আৰু যিসকলৰ ওচৰত পিআৰচিখন নাই তেওঁলোকে এতিয়া কি ডকুমেণ্ট আপলোড কৰিব। যাৰ ওচৰত পিআৰচিখন নাই তেওঁলোকে নিজৰ ভোটাৰ কাৰ্ডখন আপলোড কৰিব পাৰিব আৰু আপোনালোকে পিআৰচিখন সোনকালে উলিয়াই ল'ব, কিয়নো আছাম পুলিচৰ ৰানিং কৰাৰ আগত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ সময়ত পিআৰচিখন প্ৰয়োজন হ'ব। আছাম পুলিচত এপ্লাই কৰিবলৈ হ'লে ডকুমেণ্টৰ চাইজ কিমান বিচাৰিছে? ডকুমেণ্টৰ চাইজ বিচাৰিছে 300 KB। যদি আপোনালোকে ডকুমেণ্টখন 250 বা 200 KB ভিতৰত কৰি থয় তেনেহ'লে ডকুমেণ্টখন ধুনীয়াকৈ আপলোড ল'ব আৰু ছিগনেচাৰ বিচাৰিছে 100 KB ভিতৰত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।